সকলোলৈকে পোহৰখন দীপাৱলীৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আশা কৰোঁ সকলো ঘৰত কুশলে আছে আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যাতে চাকিৰ পোহৰত পৃথিৱীৰ পৰা আমাৰ সকলোৰে মাজৰ পৰা অপায় মংগলবোৰ যাতে সোনকালে নিপাত যায়। আৰু মুম্বাইত যথেষ্ট ডাঙৰকৈ দেৱালী উৎসৱ অনুষ্ঠিত কৰা হয়। আমি নতুনকৈ আহিছোঁ, ইমানখিনি কৰিব পৰা নাই, তথাপি মই ইউটিউব চেনেল চাই কিবা কিবি অলপ ঘৰৰ ভিতৰতে ডেক'ৰেশ্যন কৰিবলৈ চেষ্টা কৰিছোঁ। আজি ভিডিঅ'টোত মই সেইখিনিকে আপলোড কৰিছোঁ, আপোনালোক সকলোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যদি ভাল লাগে লাইক আৰু কমেণ্ট কৰিব। আৰু আজি মই শাৰী পিন্ধিছোঁ, এইখন মই যোৱাবাৰ নহয়, এইবছৰ এপ্ৰিল মাহত আমি জয়পুৰ গৈছিলোঁ তেতিয়া লৈছিলোঁ। আচলতে এনেকুৱা ফেষ্টিভেল ছিজনত শাৰী চাদৰ মেখেলা এইবিলাক পিন্ধি ভাল লাগে। আৰু মই প্ৰতিবাৰে ঘৰলৈ যাওঁতে এযোৰ চাদৰ মেখেলা থৈ আকৌ বেলেগ এযোৰ লৈ আহোঁ। বিহু দেৱালীয়ে হওক, বিহুৱে হওক বা পূজাই হওক, মই পিন্ধি ভাল পাওঁ। আৰু শাৰী বহুত দিন পিন্ধাই নাছিলোঁ, আগতে স্কুলত কৰোঁতে শাৰী পিন্ধিছিলোঁ আৰু শাৰীখন নতুনো আছিলে, সেইকাৰণে পিন্ধিবলৈ মন গৈ আছিলে, এখন পিন্ধিলোঁ। আপোনালোকে কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। 99 rupees. That's 125 হয়। लाइट वाले नहीं है, पंचे वाले एक सेकंड एकदम पंचे में আমি দুডাল বনালো ন, দুডাল বনাই আহিলো না। আজি একদম ফ্লাৱাৰ কিনি আনিছো, ফ্ৰেছ ফ্লাৱাৰ এতিয়া বনাই আছো। এইটো গাঠিয়া পকা দিব নাজানো জানা, দিয়ে পাৰে। কি ফুল কিনিলা? নাৰ্জি ফুল। এইটো কি ফুল? এইটো কবুতৰ ফুল। কবুতৰ ফুল। Money plant. Artificial money plant. টেবুল লগা আছে নাই, কিনিবলৈ হোৱাই নাই, সেইকাৰণে এইবোৰ চুৰ্ণিকে পাই দিছোঁ আৰু কিবা সজাব লাগিব। ৰিদ্ধিয়ে দেৱালীৰ ডেক'ৰেশ্যনৰ কামত মাজনৰ ইনষ্ট্ৰাকশ্যন ফ'ল' কৰি ফুল ছিঙি আছে। ৰিদ্ধি ডেক'ৰেশ্যন বনাম, তুমি ভালকৈ নাজানা, তো কিবা এটা বনিব এই ফুলখিনিৰ দ্বাৰা। पानी जंगल में निकल गया ऐसा।
এইটো বেছি কষ্ট কৰি দিব নালাগে এনেকুৱা প্লেট কিনিবলৈ পায় 20 টকা 30 টকা এইবিলাক আমি জাষ্ট ৰংগোলীটো স্প্ৰেড কৰি এনেকৈ দি দিলেই হ'ল তাৰ চেপটো তেনেকৈ বনি যায় যেহেতু ইমান অঁকা পকাত ভাল নহয় ইমান আৰ্টিষ্ট নহয় সেইটো কাৰণে এইবোৰ চমু পদ্ধতি ব্যৱহাৰ কৰিব লগা হৈছে এইটো ধুনীয়া হৈছেনে Perfect. এতিয়া আমাৰ ঘৰত প্ৰসাদ দিয়া হৈ গ'ল এতিয়া আমি ফ্লেটৰ গ্ৰাউণ্ড ফ্ল'ৰলৈ যাওঁ তাত সকলোৱে ফূৰ্তি কৰি আছে মানে কলগছ পূজা এইবিলাক জ্বলাই আছে সকলোকে একেলগে আছে গতিকে আমিও যাওঁ একেলগে আনন্দ উপভোগ কৰোঁ আমি এতিয়া তলৰ পৰা আহিলোগৈ আৰু মই ড্ৰেছেছ খুলি এতিয়া পাকঘৰত ৰান্ধনি কাম কৰি আছোঁ তললৈ গ'লো ভাল লাগিল কিন্তু ইমানেই বোম ফটকা ফুটাইছে কাৰ্টুনে জ্বলাইছে আৰু এটা সময়ত বৰ বিৰক্তি লাগি গ'ল তাতে ছাৰৰ গাটো যথেষ্ট বেয়া আছিল যোৱা দেওবাৰে আমি আকছা বীচ গৈছিলোঁ য'ত ৰিদ্ধি আৰু ছাৰে সাগৰ পানী বহুত খেলিলে যাৰ দুইটাৰে এতিয়া চৰ্দি আৰু জ্বৰ হৈ আছে সেয়েহে সোনকালে গুচি আহিলোঁ আৰু ভিডিঅ'টো আজি ইমানখিনিয়ে আছিল যদি আপোনালোকৰ ভাল লাগে লাইক আৰু কমেণ্ট কৰিব আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে মোৰ চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰি লয় ধন্যবাদ শুভৰাত্ৰি